কিচেনলৈ আজি হৈছে কাতি বিহু সকলোকে কাতি বিহু শুভেচ্ছা যাচিলোঁ। আজি মই বৰা চাউলৰ মিঠা জলপান বনাম, অলপ বেলেগ ধৰণে বনাম। আহকচোন চাউলখিনি মই কেনেকৈ আজি বনাওঁ। তাৰ কাৰণে মই লৈছোঁ বৰা চাউল। ইয়াত এটেমা আৰু আধা বৰা চাউল আছে, তাৰ মানে 1.5 টেমা। মই এইখিনি 5 ঘণ্টাৰ আগত ভিজাই ৰাখিছিলোঁ আৰু এতিয়া ধুনীয়া কোমল হৈ গ'ল। ড্ৰাই ফ্ৰুটছ লৈছোঁ। ড্ৰাই ফ্ৰুটছৰ মাজত আছে এলমণ্ডছ, কাজু বাদাম আৰু খিচমিচ। আনফালে আছে তেজপাত 2 কিলা মই এনেকৈ ছিঙি লৈছোঁ আৰু আছে ডালচেনি, লং, ইলাচি। মিঠৈ লৈছোঁ অলপ, এইখিনি ধুনীয়াকৈ মিহি মিহিকৈ ৰুকি লৈছোঁ। ঘি লৈছোঁ, ঘি গোটেইটো নালাগে, ঘি অলপ লাগিব। এতিয়া গেছত এটা প্ৰেছাৰ কুকাৰ বহাই দিছোঁ আৰু মিডিয়াম ফ্লেমত ৰাখিছোঁ গেছটো। এতিয়া মই 3 চামুচ ঘি দি দিছোঁ। ঘিটো বেছিকৈ দিলে ভাল লাগে, ফ্লেভাৰটো ধুনীয়া হয় আৰু চেণ্টটো বহুত ধুনীয়া হয়। এতিয়া তেজপাত কেইখিলা দি দিছোঁ, ডালচেনি, লং, ইলাচিকেইটাও দি দিছোঁ। অলপ লৰাই ল'ম। এতিয়া ড্ৰাই ফ্ৰুটছখিনিও দি দিম। এইখিনিও 10 ছেকেণ্ডমান এনেকৈ অলপমান ভাজি ল'ম। এতিয়া চাউলখিনি দি দিম। ধুনীয়াকৈ মিক্স কৰি ল'ম। চাউলখিনি আমি 3 মিনিটমান এনেকৈ মিডিয়াম ফ্লেমত ভাজি থাকিম। যিহেতু চাউলখিনি বহুত কোমল হৈ আছে, লাহে লাহে আপোনালোকে ভাজিব, নহ'লে ভাঙি যাব পাৰে। 3 মিনিটমান মই এনেকৈ বৰা চাউলখিনি ভাজি ল'লোঁ। এতিয়া মিঠৈখিনিও দি দিম। আপোনালোকে মিঠৈ জেগাত চেনিও ব্যৱহাৰ কৰিব পাৰিব, কিন্তু মই ছাজেষ্ট কৰিম আপোনালোকে মিঠৈয়ে ব্যৱহাৰ কৰক। মিঠৈ দিলে কালাৰটো বহুত ভাল হয় আৰু খায়ো বহুত ভাল লাগে। এইখিনি আমি 5 মিনিটমান ভাজি ল'ম মিডিয়াম ফ্লেমত। এয়া চাওকচোন, কালাৰটো কিমান ধুনীয়াকৈ চেঞ্জ হৈ গৈছে ব্ৰাউন কালাৰত। মিঠৈখিনি গলাৰ পিছত মই এনেকৈ 5 মিনিট ভাজি ল'লোঁ মিডিয়াম ফ্লেমতে। এতিয়া মই পানী দিব পাৰিম। পানীৰ পৰিমাণটো আপোনালোকে চাউলৰ লেভেলতে ল'ব। চাউল যিমান লৈছিলে সেই একে পৰিমাণতে পানীটোও ল'ব। পানীটো যদি বেছি হয় জলপানখিনি বেছি ঢিলা হৈ যাব আৰু খাই ভাল নালাগিব। মই যিহেতু 1.5 টেমা লৈছিলোঁ চাউল, তাৰ মানে মই 1.5 কাপমান পানী দি দিছোঁ। এয়া চাওকচোন, পানীটো খুব কমেই দিছোঁ, বেছি দিয়া নাই। আৰু এতিয়া মই প্ৰেছাৰ কুকাৰ ঢাকনখন লগাই দিম আৰু এটা চিটিত মই গেছটোত এৰি দিম মিডিয়াম ফ্লেমত। এয়া এটা চিটি দিলে আৰু গেছটো মিডিয়াম ফ্লেমতে ৰাখিব, হাই ফ্লেমত নিদিব। আৰু এইটো মই ঠাণ্ডা হ'বলৈ দিম। পূৰা ভাপটো এৰি যোৱাৰ পিছতহে মই প্ৰেছাৰ কুকাৰ ঢাকনখন খুলিম। এতিয়া এনেকৈ ঠাণ্ডা হ'বলৈ এৰি দিছোঁ। এয়া প্ৰেছাৰ কুকাৰটো ঠাণ্ডা হোৱাৰ পিছত 20 মিনিটৰ পিছত মই এনেকৈ খুলি দিছোঁ। চাওকচোন, আমাৰ বৰা চাউলখিনি ইমান ধুনীয়া হৈছে আৰু গোন্ধটো বহুত ধুনীয়া হৈছে। বেছি ঢিলা হোৱা নাই, পূৰা পাৰফেক্ট হৈছে। এয়া চাওকচোন, মই অলপ দেখাই দিছোঁ আৰু আপোনালোকক ছাৰ্ভ কৰি দেখাই আছোঁ। এয়া মই বৰা চাউলখিনি এখন কাঁহৰ কাঁহীত উলিয়াই লৈছোঁ আৰু অলপ ডেক'ৰেট কৰি দিছোঁ, যিহেতু আমাৰ কাতি বিহু হয় আজি। আৰু আপোনালোকে এবাৰ ট্ৰাই কৰিবচোন। বৰা চাউলখিনি খাই বহুতেই ভাল লাগিছিলে, বহুত টেষ্ট হৈছিলে। আৰু মই লৈছোঁ লগত অলপ দৈ। আপোনালোকে গাখীৰ বা চাহৰ লগতো খাব পাৰে। আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰক, যিসকলে এনেকৈ খোৱা নাই। আৰু কাতি বিহুৰ দিনা আপোনালোকৰ ঘৰৰ পৰিয়ালক খোৱাওক আৰু খোৱাত খাই বহুতে ভাল পাব। কেনেকুৱা লাগিলে বাৰু আজি মোৰ ৰেচিপিটো? আপোনালোকেও ট্ৰাই কৰিবচোন কাতি বিহুৰ দিনা আৰু সকলোকে খোৱাওক, পৰিয়ালসকলক, আৰু খোৱাত লওক। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব আৰু যিসকল নতুন মোৰ চেনেলত ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে লগ পাম নেক্সট ভিডিঅ'ত নতুন ৰেচিপিৰ সৈতে। থেংক ইউ ফৰ ৱাচিং। বাই বাই।